নমস্কাৰ আজি আমাৰ 5i চেনেলৰ শুটিং চেণ্টাৰৰ পাৰ্ট 2 অডিশ্যন লোৱা হ'ব গতিকে আমাৰ সুদূৰ দূৰৰ পৰা মাতা হৈছে এজন অতিথি তেখেত আহি উপস্থিত হ'বহি এতিয়া তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম তেখেতৰ নাম কি আছিলে তেওঁ ঈশ্বৰ মোহন পাটোৱাৰী ছাৰ আহিব এতিয়া আমাৰ ওচৰত এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাম আহক ছাৰ এতিয়া আহি আছে আমাৰ মাজত ছাৰ আহি সম্বৰ্ধনা জনাইছোঁ গামোচাৰে আৰু তেতিয়া বহিব এখেতে দুই এষাৰ ক'বলৈ আমি এতিয়া জনাইছোঁ তেখেতে ক'ব এতিয়া নিজৰ বক্তব্য দাঙি ধৰিব কি কম এইটো টাইম সময় নোহোৱা হৈছে এতিয়া তথাপিতো মনটোত মই গৈছোঁহি বহুত ভাল লাগিছে আমাৰ গোটেই দেখা পায় যে ভাইটি ভণ্টি হয় বহুত এতিয়া দৰ্শক এতিয়া আমাৰ পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াম আমাৰ সুদূৰ দূৰৰ পৰা আহিছে এতিয়া তাৰ কোনোবা আহিছে নেকি আহিছে ছাৰ আহিব দিয়ক নমস্কাৰ ছাৰ হয় এই দেখি মানুহে মাতে ইয়াত ক'ৰ পৰা আহিছে খেতিয়ক আজিৰ যুগতো খেতিয়ক থাকে নে ছাৰ মই এটা ঘাটত শুনিলোঁ ছাৰ ইয়াতে বোলে কিবা খেতিয়কৰ পইচা দি আছে তাৰ কাৰণে এতিয়া আকৌ মই নিজে আমি এতিয়া 5i চেনেলৰ অডিশ্যন ল'ম বুলি ভাবিছোঁ কিবা অডিশ্যন ছাৰ মই বুজি নাপাওঁ এক্টিং কৰি খাব লাগিব আমাক পাৰিবা নাই তুমি ছাৰ মই শুনা পোৱা কাৰণে আহিছোঁ ছাৰ নৈপাতো নাহিলোঁ হয় ছাৰ 3000 পাইছে যদিও মোক 2000 টকা দি আৰু আপোনালোকে 1000 টকা লওক ছাৰ নাই এতিয়া অডিশ্যনটো ফাল্টু কৰি দেখাব লাগিব যি কৰিব দিওঁ তাকে কৰি দেখাব লাগিব আমাক পাৰিবা এইটো মানে কিহৰ কাৰণে এটা কৰি দেখাব লাগিব ছাৰ পইচাটোৰ কাৰণে নেকি এক্টিং কেনেদৰে এক্টিং মানে থানোটিং এক্টিং মানে তুমি আমি যি কৰিব দিওঁ অভিনয় কান্দি দেখাবা খাওৰিয়া ছাৰ মই এইখিনিয়ে পাৰোঁ ছাৰ আৰু বেছি নোৱাৰোঁ আৰু এড কৰি কিয় নোৱাৰা তুমি পাৰিব লাগিব ক'ব পাৰা তুমি ছাৰ পইচাটো নেদা নেকি ছাৰ মই নাচলোৱে এতিয়া নাচলে পইচা দিম বুলি ভাবিছোঁ নাচাত আমাৰ পইচা নহয় মানে আগতে কৰি দেখাব লাগিব তুমি আগতে আমাৰ ফিল্মখন ক্লিয়াৰ হ'ব লাগিব তেতিয়াহে পইচা দিব পাৰিব ছাৰ মই এনাই অহা হ'ল তাৰমানে মোক চুনা লগালা লোৱা নাই আপুনি চোনা লোৱা নাই এনাই মোক হেৰিয়ে এনাই ক'লা কৈছে মোক আপুনি চোনা লোৱা নাই খং উঠান ল'ব আমাৰ ছাৰৰ যাব হ'ল পৰৱৰ্তী কাৰ্যসূচী আমি আৰম্ভ কৰিম আহিছে ক'ৰ পৰা আহিছে দিল্লীৰ পৰা আহিছে আহিব দিয়ক আহিব দিয়ক যাইছে আহা কিন্তু আহা বটলু দেখোন অৱস্থাই নাই নামটো শেটেপ ইণ্ডিয়া উপাধিয়ে নাই ছাৰ মোৰ শেটেপ ইণ্ডিয়া মোৰ নামটো কি জন্মতে কিবা দুখ আছে নেকি আৰু দুখ নাই ছাৰ মই ভালকৈ জন্ম হৈছোঁ চেৰেপ অলপ খাইছোঁ বেয়া নাপাব ছাৰ আপোনালোকে বেয়া নাপাব মই আপুনি এতিয়া আমি অডিশ্যন ল'ম আপুনি যি কৰিব তাকে কৰি দেখাব পাৰিম নাই এক্সপিৰিয়েঞ্চ আছে মোৰ ছাৰ এইবিলাক মই বহুত ডাঙৰ ডাঙৰ ফিল্ম কৰিলোঁ সৰু ঘাটকে নদী হে মেरे सर फिल्म सर नाम শুনিবি নেকি কোৱাচোন শুনিছে তেৰে মেৰে হিৰোইন কে উঠালে যায়গা হয় ইখন কোনটো চিনেমা দিছে আপুনি ছাৰ চেনেলটো পাহৰি গৈছোঁ ছাৰ অলপ মালটো খাওঁ না আজিকালি মোৰ অলপ মনত নাথাকে আৰু ছাৰ ডাকু মে চুৰি ঘলকিয়া হে এইবিলাক ছাৰ মই ফিল্ম বহুত কৰি পাইছোঁ ছাৰ মই কি খাই আছে মালটোৰ নাম কি এইটো খালি মই পুৰা এক্টিঙত ডুবি যাওঁ লোকেল নেকি এইটো ছাৰ পিয়ৰ ছাৰ খাব নেকি ছাৰ ছাৰ চানচটো পাম না ছাৰ মই অলপ চাইডত থকা পাবি ছাৰ পিছে মোৰ ৰুলটো পাকা পাকা চাদা আছে নেকি